ভিউৱাৰ্ছ নমস্কাৰ। আজি মই বিস্কিটৰ ৰেচিপি লৈ আহিছোঁ। এই বিস্কিটখিনিৰ কাৰণে মই এই বাতিটোৰ এবাতি আটা লৈছোঁ। এইখিনি হ'ল ৰিফাইন অইল, এইখিনি হ'ল গাখীৰ, আৰু এইখিনি মই চেনিখিনি মিক্সিত মাৰি লৈছোঁ। এয়া কোকো পাউডাৰ, এয়া নিমখ, ইয়াৰ পৰা নিমখ মই সোৱাদ অনুযায়ী দিম, আৰু এটা ডিম লৈছোঁ। মই এতিয়া কোকো পাউডাৰখিনি আৰু আটাখিনি ভালদৰে চালি ল'ম। এইখিনি মোৰ কোকো পাউডাৰ আৰু আটাখিনি চালি ল'লোঁ। ইয়াত মই অলপ 2 চামুচ ঘি দি দিম। আৰু এতিয়া মই ডিমটো ইয়াত দি দিম। আৰু ইয়াত মই তেল 2 চামুচ জোখত তেল দিম। এতিয়া মই ইয়াত অলপ অলপকৈ গাখীৰ দি যাম। এতিয়া মই এইখিনি হাতেৰে মুঠিম। এইখিনি মই 5 মিনিট সময় ঢাকি থৈ দিম। বিস্কিটখিনি কেৰাহীটো বনাম। এই কেৰাহীটো মই হাই ফ্লেমত 10 মিনিট সময় গৰম হ'ব দিম। গৰম হৈ মানে মই থালখনত তেল অলপ লগাই দিছোঁ। তেলখিনি ভালদৰে মই মেট সানি ল'ম। তাৰপিছত এনেকুৱা বগা কাগজখন দি দিছোঁ। বগা কাগজত বাটাৰ পেপাৰখনো লগাই ল'ব পাৰে। এই কাগজখনৰ ওপৰতে তেল অলপ সানি দিম। এইখিনি ৰেডি কৰা হৈ গ'ল। 5 মিনিট সময় হৈ গৈছে। এইখিনি মই আৰু এবাৰ ভালদৰে মিলাই ল'ম। এইখিনি মই এনেকৈ সৰু সৰুকৈ ছিগি লাডু বনাই আৰু এনেকৈ কৰি ইয়াত দি যাম। এইখিনি মই গোটেইখিনি এনেকৈয়ে দিম। এইখিনি মই গৰম কেৰাহীটোত থৈম। এতিয়া 10 মিনিট হৈ গ'ল। এইখিনি মই ল' ফ্লেমত ঢাকি দিম আধা ঘণ্টা সময়। চাওক, ফাৰ্ষ্টৰ বিস্কুটখিনি মই নমাই দিলোঁ, পাহৰি গ'ল ভিডিঅ' কৰিব। ছেকেণ্ডৰখিনিকে ভিডিঅ' কৰিছোঁ। এইখিনি চাওক কিমান ধুনীয়া হৈছে বিস্কুটখিনি। এই চাওক, এইখিনি ঠাণ্ডা হ'লে মই এটা এটাকৈ ইয়াৰ পৰা এৰুৱাই দিম। এয়া চাওক, মোৰ বিস্কুটখিনি ৰেডি হৈ গৈছে। ইমান ধুনীয়া হৈছে। এনেকৈ ঘৰত এবাৰ ট্ৰাই কৰি চাব।
বহুত সোৱাদৰ হয় খাবলৈ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।